হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ অলপ ফুৰিবলৈ আৰু লগতে আপোনালোককো অলপ ফুৰাই আনো বুলি ভাবিছোঁ। তেন্তে আপোনালোকে ভিডিঅ'টো চাই যাওক আগলৈ। আৰু এইফালে মোৰ লগত আছে বা আৰু ভাগিনজনী। তেন্তে আপোনালোকে চাই যাওক ভিডিঅ'টো আগলৈ। আৰু আপোনালোকে থাম্বনেইলত দেখি হয়তো গম পাইছে যে আমি আজি ক'ত আহিছোঁ। হয়, আজি আমি আহিছোঁ ভাৰতৰ আটাইতকৈ দীঘল দলং ধলাশদিয়া দলং, ভূপেন হাজৰিকা সেতু। আৰু এই ভাৰতৰ আটাইতকৈ দীঘল দলং ধলাশদিয়া দলঙলৈ আমি আগতেও আহিছোঁ কেইবাবাৰো। আকৌ আজি আমি বহুত বছৰৰ পিছত এবাৰ দলংখন চাই যাওঁ বুলি আহিলোঁ আৰু ইয়াৰ পৰিৱেশটো মোৰ খুবেই ভাল লাগে। তেন্তে আপোনালোকে ভিডিঅ'টো চাই যাওক আগলৈ। পৰিৱেশটো আপোনালোকে অহাসকলে নিশ্চয় গম পাইছে যে ইয়াৰ পৰিৱেশটো কেনেকুৱা এটা শান্ত পৰিৱেশ আৰু ধুনীয়া মুকলি আকাশৰ তলত সেউজীয়া পৰিৱেশৰ মাজত আছে। আৰু আপোনালোকে যিসকলে অহা নাই এবাৰ আহিব আৰু হয়তো ইয়ালৈ নহা মানুহ নোলাবই, সকলো চাগে আহিলেই। আৰু ময়ো আহিলোঁ আগতে কেইবাবাৰো, হ'লেও আজি এইফালে বাহঁতৰ ঘৰলৈ আহিছিলোঁ। তেতিয়া এইফালে দলংখনো অলপ চাই গ'লোঁ, ইয়াৰ পৰিৱেশটো চাই গৈছোঁ। আপোনালোকে তেন্তে ভিডিঅ'টো চাই যাওক আগলৈ।
আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোৰে বহুত বহুত ধন্যবাদ।